আমাৰ বিশ্বব্ৰহ্মাণ্ড সঁচাকৈ অদ্ভুত, সঁচাকৈ আশ্চৰ্যজনক। আৰু এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ এটা সৰু গ্ৰহত আমি মানৱ হিচাপে এই গ্ৰহটোত আমাৰ যাত্ৰা বহু দীঘলীয়া। এই দীঘলীয়া যাত্ৰাত আমি বহু কথা শিকিছোঁ, বহু কথা শিকিবলৈ বাকী আছে। জ্ঞানৰ প্ৰতি থকা আমাৰ স্পৃহাই আমাক বাধ্য কৰাইছিল আমাৰ আশপাশৰ পৃথিৱীখনক জানিবলৈ, বাধ্য কৰাইছিল এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনক বুজিবলৈ। এই স্পৃহাই আমাক লৈ গৈছিল আমাৰ সৌৰজগতৰ এষ্ট্ৰইড বেল্টত থকা উল্কাপিণ্ডসমূহক বুজিবলৈ। এষ্ট্ৰইড বেল্ট বৃহস্পতি আৰু মংগল গ্ৰহৰ মাজত প্ৰায় 1000 কিলোমিটাৰ বিস্তৃত এক অঞ্চল, য'ত আছে প্ৰায় 1.3 মিলিয়ন উল্কাপিণ্ড। আৰু ইয়াৰ মাজতে আছে এক বিশেষ উল্কাপিণ্ড, এষ্ট্ৰইড এৰছ। এষ্ট্ৰইড এৰছ এটা নিয়েৰ আৰ্থ উল্কাপিণ্ড, মানে ইয়াৰ কক্ষপথ আমাৰ পৃথিৱীৰ কক্ষপথৰ বহু কাষত অৱস্থিত। জাৰ্মানীৰ বাৰ্লিন ইউৰেনিয়া অবজাৰভেটৰীৰ দ্বাৰা 1898 চনৰ 13 আগষ্টৰ দিনাখন আৱিষ্কাৰ হোৱা এই উল্কাপিণ্ডটো বহু মূল্যৱান, কাৰণ এই উল্কাপিণ্ডটোত প্ৰায় 2000 কোটি টন সোণ আছে। হয়, আপুনি ঠিকেই শুনিছে, এই উল্কাপিণ্ডটোত আছে 2000 কোটি টন সোণ। অকল এয়াই নহয়, এই উল্কাপিণ্ডটোত সেই একে পৰিমাণৰ মানে 2000 কোটি টন এলুমিনিয়াম আৰু প্লেটিনামো আছে। এষ্ট্ৰইড ইৰছ অতি মূল্যৱান। এই এষ্ট্ৰইডটোৰ ব্যাস প্ৰায় 16.8 কিলোমিটাৰ। 2000 চনত নাছাৰ নিয়েৰ শ্বুমেকাৰ স্পেচক্ৰাফ্টখনে ইয়াক অৰ্বিট কৰিছিল, আৰু এই স্পেচক্ৰাফ্টখনে 2001 চনত এই এষ্ট্ৰইডটোত ছফ্ট লেণ্ডিঙো কৰিছিল। নাছাৰ মতে অহা কিছু বছৰৰ ভিতৰত আমি এই উল্কাপিণ্ডটোত খনন চলাব পাৰিম, আৰু হয়তো কিছু বছৰৰ পাছতে আমি এই উল্কাপিণ্ডটোৰ পৰা অতি মূল্যৱান ধাতুসমূহক সংগ্ৰহ কৰিব পাৰিম।